স্বাগতম জনাইছো শিখ অসমীয়া ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ চৰকাৰৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ই-ৰিক্সা বিতৰণ বিষয়ে। ই-ৰিক্সা বিতৰণ লৈ চৰকাৰে কেইটামান নতুন নিয়ম কৰিছে, যোগ্যতাৰ মাপকাঠি, বয়সৰ সীমা ইত্যাদি। ই-ৰিক্সা আঁচনিখন অসম চৰকাৰৰ এক অতি মহত্বাকাংক্ষী পদক্ষেপ। ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী, দৰিদ্ৰ পৰিয়াল আৰু শ্ৰমিকসকলক স্বাৱলম্বী কৰি তোলা। ই-ৰিক্সাবোৰ কেতিয়াবা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়। দৰিদ্ৰ পৰিয়াল আৰু নিম্ন আয়ৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হয়। পৰিয়ালৰ বাৰ্ষিক আয় এক নিৰ্দিষ্ট সীমাৰ তলত হ'ব লাগিব। আবেদনকাৰী নিবনুৱা হ'ব লাগিব। চৰকাৰী বা বেচৰকাৰী চাকৰি থকা লোক যোগ্য নহয়। ই-ৰিক্সা চলাবলৈ বৈধ ড্ৰাইভিং লাইচেন্স বাধ্যতামূলক। কিছুমান ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তি, মহিলা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। আবেদন কৰাৰ আগতে আপুনি এই নথিপত্ৰসমূহ যোগাৰ কৰি ৰাখিব লাগিব। আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, আৱাসিক প্ৰমাণপত্ৰ, অসমৰ স্থায়ী বাসিন্দা হোৱাৰ প্ৰমাণ, আয়ৰ প্ৰমাণপত্ৰ, বৈধ ড্ৰাইভিং লাইচেন্স, বেংক পাছবুকৰ ফটোকপি, ছাবচিডি লাভ কৰিবলৈ পাছপৰ্ট আকাৰৰ ফটো, নিবনুৱাৰ প্ৰমাণপত্ৰ। আবেদন সাধাৰণতে দুটা ধৰণে কৰিব পাৰি। অফলাইন আবেদন, আপুনি নিজৰ জিলাৰ সমাজ কল্যাণ বিভাগ, পৌৰসভা বা পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰি আবেদন পত্ৰ ল'ব পাৰে, যিখন পূৰণ কৰি নথি-পত্ৰৰ ফটোকপিৰ সৈতে জমা দিব লাগিব। অনলাইন আবেদন, কিছুমান আঁচনিৰ বাবে চৰকাৰী পৰ্টেলতকৈ অনলাইন আবেদনৰ জৰিয়তে তথ্য পূৰণ কৰি নথি-পত্ৰ আপলোড কৰিব পাৰে। কিন্তু বৰ্তমান অনলাইন বা অফলাইন কোনো এটাও আৰম্ভ হোৱা নাই। নৱেম্বৰ মাহৰ 30 তাৰিখে পৌৰসভা বা পঞ্চায়ত কাৰ্যালয়ত ই-ৰিক্সাৰ ফৰ্ম বিতৰণ কৰা হ'ব। ফৰ্মখনত সকলোবোৰ তথ্য দিব লাগিব। ফৰ্মটো ফিল আপ কৰি পৌৰসভা বা পঞ্চায়ত কাৰ্যালয়ত জমা দিব লাগিব। পিছত আপোনাৰ ভেৰিফিকেশ্যন হ'ব। গতিকে আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। এতিয়াও সময়ত আছে বহুত। এই আঁচনিলৈ ইউটিউবত বহুত মিছা ভিডিঅ' পোৱা যাব। মই আপোনালোকক সদায় সঠিক ইনফৰমেশ্যন দিবলৈ যত্ন কৰোঁ। যেতিয়া আবেদন আৰম্ভ হ'ব, তেতিয়া ভিডিঅ'ত লৈ আহিম। ইয়াৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।